যি আমাৰ ৩২ নং ভেৰগাঁও সমষ্টিত তথা মোৰ নিজা বাহক বিপিএফৰ প্ৰাক্তন আমাৰ ভেৰগাঁও ব্লকৰ যুৱ শাখাৰ সভাপতি আৰু তেওঁ পিছত পৰ্যায়ত CWC হৈছিলে বিপিএফৰ তেওঁ বহুত দিন নীৰৱ হৈ আছিলে আৰু আজি আমি তেখেতৰ লগত যোগাযোগ কৰাত তেখেতে আজি আমাৰ UPPL দলত যোগদান কৰিলে আৰু এনেকুৱাই আমাৰ ভেৰগাঁও সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ পৰা যোগদান কাৰ্যসূচী চলি আছে যেহেতু বিটিআৰত এটা ভাল চৰকাৰ চলি আছে সুশাসন চলি আছে বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ UPPL দলৰ যিটো নীতি আদৰ্শ ভাল পাইছে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি বিটিআৰ অঞ্চলত আগুৱাই যাব বিচাৰিছোঁ এই আদৰ্শ সেই নীতিবিলাক সকলো জনগোষ্ঠীয়ে আকৰ্ষিত হৈ সকলো জনগোষ্ঠীয়ে আমাক সহায় সহযোগিতা আগবাঢ়িছে ঠিক তেনেকুৱা আমাৰ ভেৰগাঁও সমষ্টিতো বিভিন্ন জনগোষ্ঠীৰ পৰা বিভিন্ন ৰাজনৈতিক দলৰ পৰা UPPL দলত যোগদান কাৰ্যসূচী চলি আছে আজি তেওঁ শ্ৰী ভৱান বসুমতাৰী ডাঙৰীয়া তেওঁ বিপিএফৰ থকা সময়ত খুব সক্ৰিয়ভাৱে বিপিএফৰ ৰাজনীতিকৰ হৈ কাম কৰিছিলে আৰু তেখেতে যোগ্য এজন ব্যক্তি ৰাজনৈতিকভাৱে তেওঁ আগুৱাই কেনেকৈ লৈ যাব লাগে তাৰ গোটেইখিনি কথা তেওঁ জানে গতিকে এইখিনি কথা লৈ পেলাই আজি তেওঁ UPPL দলত যোগদান কৰিলে মই আশা ৰাখিছোঁ তেখেতে UPPL দলত যোগদান কৰাই আমাৰ UPPL দলক শক্তিশালী কৰি তুলিব আৰু তেখেতে আমাৰ লগত থাকি নিজৰ আমাৰ অঞ্চলৰ উন্নয়নৰ কাম কাজ বা বিভিন্ন সামাজিক দিশত সমাজখন লৈ যোৱাত তেখেতে আগ্ৰণী ভূমিকা ল'ব আৰু আমি তেখেতক আমাৰ ব্লক লেভেলত UPPL দলৰ এটা ভাল এটা পদ দি পেলাই তেখেতক আমাৰ UPPL দলৰ ৰাজনীতিকভাৱে কাম কৰাৰ কাৰণে আমি সম্পূৰ্ণ সুযোগ দিম আৰু তেখেতে যাতে ৰাইজৰ হৈ কাম কৰিব পাৰে ৰাইজে যাতে তেখেতক আঁকোৱালি লয় মই সেইটোকে এই বাৰ্তাৰ যোগেদি মই তেখেতক অনুৰোধ জনাইছোঁ